সো বহুত দিনৰ মূৰত লগ পালোঁ। কি খবৰ আপোনালোকৰ? সো আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সকলোৰে এটা স্মাৰ্টফোন আছে, কিন্তু এই স্মাৰ্টফোনটোত ডুৱেল কেমেৰা নাথাকিব পাৰে। সো আমি কি কৰিব পাৰোঁ, ডুৱেল কেমেৰা নাথাকিলেও আমি ফটোবোৰ ব্লাৰ কৰিব পাৰোঁ। ব্লাৰ কৰা বহুত এপছ আছে, কিন্তু মই এটা স্পেচিয়েল এপছৰ বিষয়ে আজি ক'ম। এইটো এপছ ব্যৱহাৰ কৰিলে আপোনালোকৰ ডাইৰেক্ট কেমেৰা অন হ'ব, আৰু কেমেৰাইদি ফটো উঠিলে আপোনাৰ ডাইৰেক্ট অট'মেটিক ব্লাৰ হৈ যাব। সো সেই এপটো বলকচোন আমি ভিডিঅ'টো চাওঁ। সো আমি প্ৰথমে ডাটা কানেকশ্যন অন কৰি ল'লোঁ। তাৰপিছত প্লে ষ্ট'ৰ অ'পেন কৰি ইয়াত লিখি দিয়ক ওপৰতটো যি আছে টেলিপৰ্ট ব্লাৰ, এইটো চাই লওক। এইটো এপ মই এইটো ইনষ্টল কৰি থৈছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব লাগে। কৰাৰ লগে লগে আপোনালোকক কেইটামান এলাউ খুজিব, আপোনালোকে পাৰ্মিশ্যন খুজিব দি ল'ব কেইটামান। লাগিব। চ' আপোনালোকে পাৰ্মিশ্যন কেইটা দি লওক। মই বাৰু আগতে চাইছোঁ, সেইকাৰণে মোক এলাউ নোখোজে, আপোনাক এলাউ খুজিব। চ' এইটো ডাইৰেক্ট কেমেৰা অ'পেন হৈছে, চাই লওক। এই কেমেৰা অ'পেন হৈছে, মই বাহিৰত আছোঁ। চ' এইটো ডাইৰেক্ট কেমেৰা অ'পেন হৈছে, আৰু ইয়াত ক্লিক কৰি আপোনালোকে কেমেৰা এংগল ঘূৰাব পাৰে। চ' ইয়াত আপোনালোকে যদি এটা ফটো মাৰি দিয়ে, চ' এইটো আমি এটা ফটো মাৰি দিলোঁ। ফটোটো মৰাৰ পিছত এইটোত গোটেইখিনি ব্লাৰ হৈ যাব, কাৰণ ইয়াত কোনো মানুহ নাই না। ইয়াত যদি আপুনি থাকে তেতিয়াহ'লে আপোনাক ক্লিয়াৰ ৰাখি বাকীখিনি ব্লাৰ হৈ যাব নিজে নিজে। চ' মজা এপছ হয়, আপুনি ইউজ কৰি চাব পাৰে, অলপ টাইম ল'ব। চাওক, ইয়াত গোটেই ব্লাৰ হৈ গৈছে, কাৰণ ইয়াত কোনো ছাবজেক্ট নাই, গোটেই বেকগ্ৰাউণ্ড। চ' ব্লাৰ হৈ গৈছে। ইয়াত যদি আপুনি চেল্ফি উঠে, তেতিয়াহ'লে আপোনাক ক্লিয়াৰ হৈ থাকি বাকীখিনি ব্লাৰ হৈ যাব। চ' এইটো আপুনি ব্লাৰটো কণ্ট্ৰল কৰিব পাৰে ইয়াত, কম বেছি। চ' আৰু এইটো যে অপশ্যন আছে, ইয়াত ক্লিক কৰি আপুনি ডাইৰেক্ট ফেচবুকত দিব পাৰে, ইনষ্টাগ্ৰামত দিব পাৰে, আৰু এইটো আপুনি ইয়াত ছেভ কৰি থ'ব পাৰে। চ' আমি বেক কৰিলোঁ। চ' আপুনি এই এইটো গেলাৰী দেখিছে, ইয়াত ক্লিক কৰিলে আপুনি আগৰ ফটোবোৰো আপুনি ব্লাৰ কৰিব পাৰিব। মোৰ এতিয়াৰ ফটো নাই, আগৰ ফটো আছে। চ' আগৰ ফটো ব্লাৰ কৰিব পাৰে। আৰু ইয়াত কেমেৰা কণ্ট্ৰল, আৰু ইয়াত ফ্লাছ অন হৈছে, ফ্লাছ অফ, অট'মেটিক ফ্লাছ অফ। ইয়াত কিছুমান ছেটিংছ আছে, সেইবোৰৰ প্ৰয়োজন নাই। চ' এইখিনিয়ে আছিল, ইয়াৰ পৰা মাৰি দিলোঁ বেক। চ' এইখিনিয়ে আছিল আজি এই ভিডিঅ'টোৰ দ্বাৰা। আপোনালোকে ডাউনলোড কৰি লওক এপছটো প্লে ষ্ট'ৰত যাই, আৰু কেনে লাগিল ইউজ কৰি কওক, আৰু ভিডিঅ'টো চাই কেনে লাগিল কওক। যদি ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু হ'ব দিয়ক, আৰু আহিম এনেকুৱা নতুন এপছ ৰিলেটেড ভিডিঅ' লৈ। চ' আজিৰ বাবে এইখিনিয়েই, ধন্যবাদ।